নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মন্মি গগৈ অন্য এটা ভিডিঅ'লৈ। আজি আমি মটৰ পৰিবহণ ব্যৱস্থাৰ যি ডিষ্ট্ৰিক্টৰ নম্বৰসমূহ আছে, কোড নম্বৰ, সেই সম্পৰ্কে আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে নিশ্চয় চাব বুলি আশা ৰাখিলোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মটৰ পৰিবহণৰ প্ৰথম কোড নম্বৰটো হ'ল কামৰূপ মহানগৰৰ AS01, 2 নম্বৰত আহিলে নগাঁও AS02, 3 নম্বৰত আহিলে যোৰহাট AS03, 4 নম্বৰত আহিলে শিৱসাগৰ AS04, 5 নম্বৰত আহিলে গোলাঘাট AS05, 6 নম্বৰত আহিলে ডিব্ৰুগড় AS06, 7 নম্বৰত হ'ল লখিমপুৰ কোড AS07, 8 নম্বৰত ডিমা হাছাও AS08, 9 নম্বৰত কাৰ্বি আংলং AS09, 10 নম্বৰ হ'ল কৰিমগঞ্জ AS010, 11 নম্বৰ হ'ল কাছাৰ AS011, 12 নম্বৰ হ'ল শোণিতপুৰ AS012, দৰং AS13, নলবাৰী কোড হ'ল AS14 আৰু বৰপেটা কোড হ'ল AS15, কোকৰাঝাৰ AS16, ধুবুৰী AS17, গোৱালপাৰা AS18। নেক্সট আহিল বঙাইগাঁও AS19, অসম ৰাজ্যিক পৰিবহণৰ গাড়ীৰ কোড নম্বৰ এক্সট্ৰাকৈ দিয়া আছে AS20, মৰিগাঁও AS21, ধেমাজি AS22, তিনিচুকীয়া AS23, হাইলাকান্দি AS24 কোড নম্বৰ, কামৰূপ গ্ৰাম্যৰ AS25, চিৰাঙৰ AS26, ওদালগুৰি AS27, বাক্সা জিলাৰ AS28। নেক্সট আহিল মাজুলী AS29 কোড নম্বৰ, অসম আৰক্ষী বিভাগৰ কোড নম্বৰ AS30, হোজাই AS31 কোড নম্বৰ আৰু বিশ্বনাথ চাৰিআলি AS32, চৰাইদেউ কোড নম্বৰ AS33, লাষ্ট দক্ষিণ হালমৰা AS34। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনে লাগিলে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু আপোনালোকক মই এই ভিডিঅ'টোত পৰিবহণ বিভাগৰ কোড নম্বৰখিনি দিবলৈ চেষ্টা কৰিলোঁ। ক'ৰবাত যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। আজিলৈ এই ভিডিঅ'টো ইমানেই। ধন্যবাদ সকলোলৈকে পুনৰবাৰ নমস্কাৰ।